জেংৰাই 1963। আন্ধাৰ হোৱাৰ অলপ আগেয়ে আমি সোৱণশিৰিত পৰিলোঁ আৰু সোৱণশিৰিৰ এটিং পানীৰে আমাৰ নাৱৰ টিং ধোৱালোঁ। আমি অন্ধবিশ্বাসী। কেৱল আমাৰ অন্ধবিশ্বাস যদি নিৰন্ধ্ৰ অন্ধ হ'লহেঁতেন। ৰাতি হ'লত সোৱণশিৰিৰ চৰত আমি নাও চপালোঁ। চাপৰিৰ ডাঙৰীয়াই আমাক ৰক্ষা কৰিব। ওপৰে তৰা আমাৰ মহৰ ডিঙিৰ ঘণ্টাত ব্ৰহ্মাণ্ড সংগীত বাজে। আৰু এয়ে নেকি সেই বাঘটোৰ গোন্ধত উজাৰ খোৱা মহৰ জাকৰ ঘণ্টা ৰাত্ৰাণী? ডকা ফুটা গোন্ধ, তৰা ফুলা গোন্ধ, ডকা ফুলা গোন্ধ, ডকা ফুটা গোন্ধ। নাৱৰ টিঙত শুই তৰা আৰু বোকা একেলগে দেখি, বাঘৰ গোজৰ, মহৰ ঘণ্টা, জলকুঁৱৰীৰ গীত একেলগে বাজে বেসুৰা সুৰীয়াকৈ। ৰাতি দুপৰত মনিব পৰাৰ সীমাৰ শেষত নে চকুৰ মণিৰ ভিতৰ ফালত দুকুৰা জুয়ে অহা যোৱা কৰে নিৰন্তৰে। উকাৰ জুই, যমৰ দুৱাৰত পহৰাদাৰ, নহ'লে আৰ কাপোৰ গোছাত সেই বোধ কৰো মোৰ মুখাগ্নিৰ জুই। ভাতৃ অনল, এই ক্ষণত হৈবা কৰোণাময়। কিনো জুয়ে পোৰা চকু, ভাবি চালে লিলিমাই, এই জীৱনত একো নাই। ৰাতিপুৱালৈ আমি নাও মেলিলোঁ আৰু মোৰ হঠাৎ যেনেই লাগিল দুটা গঙা চিলনীয়ে কুঁৱলীৰ মাজত ঘূৰিবলৈ ল'লে।